জাকির হোসেন সিকদার। অধ্যক্ষ ডাঙৰীয়া, মন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে প্ৰত্যেকখন বিধানসভা সমষ্টিত এখন ষ্টেডিয়াম কৰাৰ কথা। এই কথাখিনি যোৱাবাৰো চৰকাৰে কৈছিল, কিন্তু অগ্ৰগতি তেনেকুৱা ধৰণৰ আমি দেখা পোৱা নাই। মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি প্ৰশ্ন কৰিম যে অসমত 26,000 গাঁৱত এখনকৈ খেলপথাৰ নিৰ্মাণৰ কথা যোৱাবাৰ চৰকাৰে ঘোষণা কৰিছিল। আজি উত্তৰ দিছে অসমত এতিয়ালৈকে ক্ৰীড়া ষ্টেডিয়াম খেলপথাৰ আছে 233খন। গতিকে 26,000 গাঁৱত যে খেলপথাৰ কৰাৰ পৰিকল্পনা আছিল, সেই পৰিকল্পনা কিমান দূৰ আগবাঢ়িল? আৰু তাৰ লগে লগে মোৰ বিধানসভা সমষ্টিত বৰবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখন ষ্টেডিয়ামৰ প্ৰপ'জেল গভৰ্ণমেণ্টলৈ আহিছে। এই বিষয়ে মন্ত্ৰী ডাঙৰীয়া অৱগত নেকি? এই কথাখিনি মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম। মিনিষ্টাৰ প্লিজ। অধ্যক্ষ মহোদয়, বিধায়ক ডাঙৰীয়াই যিটো কৈছে হয়, এতিয়ালৈকেও সমষ্টি ৱাইজত মানে এটাকৈ যিটো ষ্টেডিয়াম হ'ব লাগে, সেইটো নতুন সমষ্টি গঠন কৰাৰ কাৰণে কিছুমান আকৌ এতিয়া মানে ষ্টেডিয়ামবিহীন সমষ্টি হৈছে আৰু সেইখিনি উদ্যোগ লোৱা হ'ব এইবাৰ। ইয়াৰ পিছত তেখেতে যিটো মানে ফিল্ড ডেভেলপমেণ্টৰ কথা কৈছে গ্ৰামৰ, গতিকে সেইটো অলৰেডি 500খনৰ কাৰণে ব্যৱস্থা লোৱা হৈছে আৰু পৰ্যায়ক্ৰমে সেইটো লৈ থাকিব। তেখেতে যি বিদ্যালয়খনৰ কথা কৈছে, মই পিছত তেখেতক অৱগত কৰিম। এট প্ৰেজেণ্ট মোৰ হাতত এইটো নাই, অকল বজালিৰহে মই মানে লৈ থৈ দিছিলোঁ। হ'ব, এইটো ডেফিনেটলি কৰিব পৰা যাব।